নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি থাম্বনেইলখন চাই নিশ্চয় দেখিছা আজি কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাম। তো ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো বনোৱাত অকণমান দেৰি হ'ল তোমালোকে বেয়া নাপাবা কাৰণ মই প্ৰুফৰ সৈতে ভিডিঅ' বনাওঁ অ'কে। আৰু কথাটো হ'ল তোমালোকক গ্ৰেছ মাৰ্ক কিমান দিব আৰু কিমানখন ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিব। ভিডিঅ' ষ্টাৰ্ট। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত প্ৰত্যেক ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হৈছিল 18 নম্বৰ। তাৰ পিছত ছিষ্টেমটো সলাই 15 নম্বৰ কৰি দিয়া হৈছে। চোৱা ছাত্ৰ ছাত্ৰীসকল যিহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী আগতে শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। তেতিয়া শিক্ষামন্ত্ৰী থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল তোমালোকে এই ক্লিপটো চাই লোৱা। গ্ৰেছ মাৰ্ক য'ত আগত 18 পাইছিলে 2010ত 18 পাইছে 11-12ৰ কাগজ আমাৰ লগত আমি নাই পোৱা ডেফিনেটলি কমি অহাটো নাই গতিকে 18 গ্ৰেছ আছিলে 18 জেগাত গ্ৰেছ এতিয়া মেক্সিমাম 5 হ'ব 1 to 5 লিমিটেড টু মেক্সিমাম 3 সব তাৰমানে 5-3 গুণ 15 নম্বৰ যাব আগতে এখন পেপাৰত 18 গৈছিলে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লিপটো নিশ্চয় চাইছা আৰু এতিয়া কথা হ'ল তোমালোকক গ্ৰেছ মাৰ্ক এতিয়া 3খন ছাবজেক্টৰ ওপৰত গ্ৰেছ মাৰ্ক নিদিয়ে। এখন ছাবজেক্টত 5 নম্বৰকৈ 3খন ছাবজেক্টত 15 নম্বৰ গ্ৰেছ মাৰ্ক দিব পাৰিব। ধৰি লোৱা তুমি অসমীয়াত পাইছা 25 নম্বৰ তোমালোকক 5 গ্ৰেছ মাৰ্ক দিব 5ৰ ওপৰত দিব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া একো টেনশ্যন নল'বা যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা চলি আছে যিকেইখন পৰীক্ষা তোমালোকৰ গ'ল আৰু যিকেইখন তোমালোকৰ ছাবজেক্ট আহি আছে সেইকেইখন তোমালোকে ভাল কৰিবলৈ চেষ্টা কৰা তোমালোকে নিশ্চয় পাছ হৈ যাবা। তো ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম হৈ আছে মোক জনাই দিবা কমেণ্টত মই তোমালোকৰ কাৰণে ভিডিঅ' বনাম নিশ্চয়।